चिरां जिल्लानि काजलगावनि JSB देहा फाहामसालियाव 15 निफ्राय 65 बोसोर बैसोनि सुबुंफोरनो जापानिज एन्टिफेलाइटिस भेक्सिन थुनाय बादाखौ बेखेवना होयो चिरांनि जिल्ला बेंगिरि नरेन्द्र कुमार साहाया। बेखेवनानै भेक्सिनखौ बिथांजों लोगोसे हेल्थनि जइन्ट डाइरेक्टर ADC आरो जिल्लानि खौरांगिरिफोराबो बे भेक्सिनखौ लायो। कोरोना भेक्सिनखौ जेरैबायदि लादों बेबायदिनो लानो खावलायदों चिरां जिल्ला बेंगिरि नरेन्द्र कुमार साहाया। 1 नवेम्बৰৰ পৰা जेई ভেকচিন আৰম্ভ কৰিছোঁ। এইটো ভেকচিন 15 ওপৰৰ মানুহক আমি দিম। আজি আমি 51 চেণ্টাৰ হিচাপে আৰম্ভ কৰিছোঁ চিৰাঙত। এইটো হ'ল যিখিনি আমাৰ চিৰাং দুটা ব্লক ইণ্টেনচিভ ব্লক আছে, যেই এফেক্টেড ব্লক আছে। এইকাৰণে মই এইটো ভাবিছোঁ যে মানুহে বেছি নম্বৰত পৰা ওলাব আৰু এইটো ভেকচিন ল'ব। ইয়াত কিবা অসুবিধা তেনেকুৱা কিবা থাকে নেকি? অসুবিধা নাই, যিখিনি ভেকচিনৰ পৰা অলপ এই দুদিনৰ কাৰণে জ্বৰ আহে এনেকুৱাই হ'ব, কিন্তু ভেকচিন ছেফ আছে আৰু আমাক ডিচেম্বৰ ভিতৰত एक सेकंड डेडलाइन क्या है? 42 सर एक मिनट आप बोल दीजिए कि मैं भी लिया, डॉक्टर लोग भी ले रहे थे। आज आमी नवेम्बर माहत भितरत आमी गोटे चिरांगर पब्लिकत आमी वैक्सीनेट करिब एटू लक्ष्य लैसे। আৰু আজি আমাৰ কাৰণে ভাল দিন হ'ল যে আজি আমি ADC ডাঙৰীয়া আৰু জইণ্ট ডাইৰেক্টৰ আমাৰ চিকিৎসা বিভাগৰ জৰিয়ত যিজন মানুহ আছে বেছি মানুহে লৈছে। আৰু আমাৰ কাৰণে এইও ভাল যে আজি ৰিপৰ্টাৰ জনে 3জন বা 4জন সকলৰ সন্মুখত এইটো ভেকচিন লৈছে। এইকাৰণে মই ভাবিছোঁ যে মানুহে এইটো কনফিডেন্স পাব, মানুহে বেছি নম্বৰ ওলাই ভেকচিন ল'ব। ৰাইজৰ কাৰণে মই অনুৰোধ জনাম যে কোভিডৰ নিচিনা যেই ভেকচিনটো ছেফ আছে আৰু কোভিডৰ নিচিনা যেই ভেকচিন আমাক সময়মতে ল'ব লাগিব। যেই জাপানিজ এনসেফেলাইটিস হল এটা চিৰাঙৰ কাৰণে দুৰ্ভাগ্য বস্তু। আমাৰ ডিষ্ট্ৰিক্টত মস্কিটো বেছি আছে, আমাৰ ডিষ্ট্ৰিক্টত গাহৰি পালন আছে। এই কাৰণে যেই বেছি স্প্ৰেড হয়, এই কাৰণে মই আহ্বান জনাইছোঁ চিৰাঙৰ ৰাইজক যে বেছি নম্বৰত ওলাই আহা, ভেকচিন লওক। এই মাহৰ কাৰণে মই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি বিভিন্ন চেণ্টাৰত আমি ভেকচিন চেণ্টাৰ ল'ম আৰু আপোনাৰ সন্মুখত যিখিনি চেণ্টাৰ আছে আপুনি তাত যাই পেলাই ল'ব পাৰিব। Thank you.